নমস্কাৰ আজি মই আপোনালোকক উৰিষ্যাত থকা বিখ্যাত অসমীয়া কীৰ্তন ঘৰটো দেখুৱাম জগন্নাথ ফুৰিবলৈ গৈ যেতিয়া উৰিষ্যাত নামঘৰটো দেখা পাইছিলোঁ সঁচাই মন প্ৰাণ পুলকিত হৈ উঠিছিলে মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টিক জীয়াই ৰাখিবলৈ উৰিষ্যা হেন জাগাটো যে এনেকুৱা এটা নামঘৰ থাকিব পাৰে আমি ভাবিবই পৰা নাছিলোঁ জগন্নাথ ভ্ৰমণ কৰি আমি পুৱাৰ ভাগতে নামঘৰটোলৈ বুলি ওলাই গৈছিলোঁ এগৰাকী মানুহে বৰ সুন্দৰকৈ নামঘৰটো চাফা কৰি ৰাখিছে ধৰ্ম আলোচনা কৰা মঞ্চৰ পৰা আদি কৰি অতিথি থকা ঘৰলৈকে আমি তাত দেখিবলৈ পাইছিলোঁ আৰু পানীৰ খুব সুব্যৱস্থা আছিলে অসমৰ বাহিৰত এনেকৈ নামঘৰ দেখিলে সঁচাই জানো মনটো ভাল নেলাগে আমাৰ যিহেতু আমি পুৱাৰ ভাগতে গৈ পাইছিলোঁ তাত প্ৰসংগৰ কাম আৰম্ভ হৈছিলে তাত পুৱা গধূলি প্ৰসংগ হয় সেৱা এটা জনাই আমি প্ৰসংগত অংশগ্ৰহণ কৰিছিলোঁ তাৰে এটা অংশ আপোনালোকক শুনাও আহোঁ ভিডিঅ'টো যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰিব আগলৈও নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবলৈ নেপাহৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ সুস্থ থাকক ভালে থাকক আজিলৈ সামৰিছোঁ